Hello everyone, নমস্কাৰ মোৰ নাম সাগৰিকা কাকতি হয় and মই এতিয়া বহুত বছৰ মূৰত actually most probably I think এবছৰ দুবছৰ মূৰত মই ডিম্পু বৰুৱাৰ লগত ভিডিঅ' এটা কৰিছিলোঁ এয়াৰ হোষ্টেছৰ জবৰ ৰিলেটেড so মোক বহুত মানুহে মেছেজ কৰিছে ইনষ্টাগ্ৰামত এণ্ড দেন ফেচবুকতো মোক বিচাৰি পেলাই মেছেজ কৰিছে বহুত কুৱেশ্যনছ সুধিছে যে কেনেকৈ এপ্লাই কৰিব লাগে মই যিমান পাৰোঁ চবকে আনচাৰ কৰিছোঁ পিছে মই ভাবিলোঁ আৰু এটা ভিডিঅ' বনাই দিওঁ সেইটো ৰিলেটেড যদি আমাৰ অসমৰ সৰু ল'ৰা ছোৱালীবিলাকৰ যোন এতিয়া পঢ়ি আছে আপকামিং যোনে এয়াৰ হোষ্টেছ বা ফ্লাইট ষ্টিৱাৰ্ড এয়াৰলাইন ইণ্ডাষ্ট্ৰীত আহিব বিচাৰিছে অকণমান আইডিয়া দি দিওঁ চবকে So, okay, let's start with education. বাৰু start কৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ মোৰ অসমীয়াত যদি ক'ৰবাত কিবা গণ্ডগোল হয় so মই আগৰ পৰা ক্ষমা খুজিছোঁ and বাকী মই যিমান পাৰোঁ মই অসমীয়াতে কওঁ মাজে মাজে চাগে ইংলিছটো থাকিব আৰু উপায় নাই বিকজ মই অসমত থাকি ডাঙৰ হোৱা নাই so সেইকাৰণে এতিয়া আৰু দেৰি নকৰোঁ let's start with the education so air hostess হ'বলে বা flight steward হ'বলে education qualification লাগে +2 আৰু বহুত জেগাত সেইটো হাই ছেকেণ্ডেৰী কয় বহুত জেগাত মানে ইণ্টাৰনেশ্যনেল বেলেগ জেগাত ক'ৰবাত হাই স্কুল কয় সেইকাৰণে মানে সেই ভিডিঅ'টোত বহুতে সুধিলে হাই স্কুল মানে এইটোতো টেন্থ পাছ নহয় 12th পাছ হ'ব লাগিব সেইটো মিনিমাম কোৱালিফিকেশ্যন আৰু যদি আপুনি ডমেষ্টিক এয়াৰলাইন জইন কৰিব বিচাৰিছে 10 পাছ কৰি পেলাই আপোনালোকে ইদাৰ ডাইৰেক্টলিও এপ্লাই কৰিব পাৰে এয়াৰলাইনবিলাকৰ ৱেবছাইট থাকে চ' তাত এপ্লাই কৰি পেলাই ইণ্টাৰভিউ দি পেলাই চাব পাৰে নহ'লে বহুত এতিয়া এয়াৰ হোষ্টেছ ট্ৰেইনিং স্কুলবিলাক আছে চ' আপোনালোকে তাতো গৈ পেলাই ট্ৰেইনিং লৈ পেলাই অকণমান মানে তাহাঁতি ফাইন টিউন কৰি দিয়ে স্কিলছবিলাক ডেভেলপ হয় এণ্ড বহুত মানুহ যোন মানে ইংলিছ মিডিয়ামত পঢ়া নহয় অসমীয়া মিডিয়ামত পঢ়িছে তাহাঁতিও গৈ পেলাই কি হয় এটলিষ্ট ইংলিছটো শিকিব পাৰে আৰু আপোনালোকে যদি অসমীয়া মিডিয়ামতো পঢ়িছে আপোনালোকে তথাপিও এয়াৰলাইন ইণ্ডাষ্ট্ৰী জইন কৰিব পাৰে এজ লং এজ আপোনালোকৰ চাৰ্টিফিকেটখিনি ইংলিছত ট্ৰান্সলেট যদি কৰিব পৰা হয় আৰু ইংলিছটো আপুনি পিছত শিকিবও পাৰে ইভেন আফটাৰ মানে 12th পাছ কৰাৰ পাছতো আপোনালোকে ইংলিছৰ ট্ৰেইনিং ল'ব পাৰে আৰু কিবা এক্সট্ৰা লেংগুৱেজ যদি পাৰে এজ আই ছেড সেইটো ভিডিঅ'ত বেংগলীটো আমাৰ কাৰণে শিকিবলৈ সুবিধা হয় বিকজ অকণমানটোতো সেই কমন লিখাখিনি অলমষ্ট ছেমেই হয় সেইকাৰণে চ' বেংগলীটো ইণ্টাৰনেশ্যনেল লেংগুৱেজ কেলেই হয় বিকজ অফ বাংলাদেশৰ পৰা বেছি ক্ৰু হায়াৰ কৰা নাযায় এমিৰেটছতো মই দেখা নাই বহুত বেছি ক্ৰু আজিলৈকে ফ্লাই কৰিছোঁ যদিও মই মানে ইমান 14 বছৰৰ পৰা এমিৰেটছত আছোঁ চ' মই আজিলৈকে মেবি 3বাৰ বাংলাদেশী ক্ৰুৰ লগত ফ্লাই কৰিছোঁ সেইকাৰণে মানে বেংগলী স্পীকাৰ আৰু এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজৰ ভিতৰত পৰে মানে বেংগলীটো শিকি ল'লে এটা প্লাছ পইণ্ট থাকে আৰু হিন্দীটোতো ইণ্টাৰনেশ্যনেল লেংগুৱেজ হয় এণ্ড দেন ইংলিছটো কেলে মেণ্ডেটৰী বিকজ ইণ্টাৰনেশ্যনেল লেংগুৱেজ আৰু য'তে যাওক আজিকালি ৱৰ্ল্ডত অফিচিয়েল লেংগুৱেজটো বেচিকলি ইংলিছ হৈ যায় কমন লেংগুৱেজ এটা চ' সেইকাৰণে ইংলিছটো জনা ভাল এণ্ড আৰু এতিয়াতো এডুকেশ্যনেল লেংগুৱেজৰ বিষয়ে ক'ব বিচাৰিছিলোঁ এইটো ভিডিঅ'টো মই বহুত শ্বৰ্ট ভিডিঅ' বনাম যাতে মানে বেছি কামো নিদিওঁ আৰু আপোনালোকক এণ্ড আৰু কি কুৱেশ্যন আছে প্লিজ ফিল ফ্ৰী মোক মেছেজ কৰক কমেণ্ট কৰক এণ্ড দেন ফ'ল' কৰক লাইক ছাবস্ক্ৰাইব যি কৰিব লাগে মই বাৰু এইটো নিজৰ পেজৰ প্ৰমোশ্যনৰ কাৰণে কৰা নাই জাষ্ট বিকজ মোক এই নেক্সট জেনেৰেশ্যনটো যোনটো আহি আছে এটা ৱাইড হেৰিটো পিকচাৰটো দিবলৈ মন যায় ইয়াত এয়াৰলাইন ইণ্ডাষ্ট্ৰীত হয় কি আমাৰ অসমত বহুত ক্ৰু আছে বাট আনফৰ্চুনেটলি এমিৰেটছত বেছি নাই এমিৰেটছত আমি বহুত কম ক্ৰু আছোঁ আৰু যোন আছে মানে কেইবছৰমান ফ্লাই কৰি ৰিজাইন কৰি গুচি যায় চ' সেইকাৰণে মানে মই অকণমান অ'পেন পিকচাৰ দিব বিচাৰিছিলোঁ চবকে যে ফ্লাইংটো লাইক কেনেকৈ এপ্ৰ'চ কৰিব পাৰি এণ্ড ইনিচিয়েল ষ্টেপকেইটা কি হয় এণ্ড এনি মোৰ কুৱেশ্যন আৰু কিবা থাকিলে এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় এয়াৰলাইন জবৰ ৰিলেটেড চ' কিবাও থাকিলে প্লিজ কমেণ্ট কৰক এণ্ড মই ট্ৰাই কৰিম এনচাৰ কৰিবলৈ আৰু যিমান পাৰোঁ ফ্ৰিকুৱেণ্টলি মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বিকজ অলং উইথ মোৰ জব মোৰ এজনী সৰু ছোৱালীও আছে তাই 5.5 বছৰৰ চ' মই এতিয়া তাইকো টাইম দিব লাগে আৰু জবটোতো চলিয়ে আছে আজিকালি ফ্লাইং আকৌ বহুত বিজি হৈ গ'ল ক'ভিডৰ পাছত সেইকাৰণে মই যিমানখিনি টাইম পাওঁ ডুবাইত ঘৰত তাইৰ লগত বিজি থাকোঁ
মই যিমান পাৰোঁ ট্ৰাই কৰিম নিজৰ এই যেতিয়া লেঅ'ভাৰত আহোঁ বেলেগ বেলেগ জেগাত ভিডিঅ' বনাই পেলাই আপোনালোকৰ কুৱেশ্যনছবিলাক এনচাৰ কৰিবলৈ। বাই।